কেতিয়াবা নিজৰ চকুৰেও বিশ্বাস নহয় নিজতকৈ ভাল পোৱা প্ৰিয়জনে কেনেকৈ এৰি থৈ যায়। আহক চাওঁ এই দুখ লগা ঘটনাটি। এটা ল'ৰা যি সকলো পাহৰি পেলাইছিল নিজৰ প্ৰেমিকাৰ কাৰণে আৰু তাৰ ভাল পোৱা এৰি থৈ গৈছিল আন কাৰোবাৰ বাবে। ল'ৰাটোৱে ছোৱালীজনীৰ কাৰণে সকলো কৰিছিল, তাই এটা ইচ্ছাৰ বাবে নিজক পাহৰি গৈছিল। ছোৱালীজনীয়ে তাৰ ভাল পোৱাৰ খুব ফাইদা উঠাইছিল আৰু তাইৰ মিছা চকু পানী উলিয়াই ল'ৰাটোক খুব কন্দুৱাইছিল। কিন্তু সি বুজি নাপালে তাইৰ নাটক আৰু সেইটোৱেই তাৰ ভাল পোৱা বুলি ভাবিছিল। প্ৰতিটো সময়ত মাত্ৰ এটাই কথা ক'বলৈ ধৰিছিল, মোৰ বাহিৰে তুমি আন কাৰো হ'ব নোৱাৰা। কিন্তু সি গম পোৱা নাছিল যে ভাগ্যত কি আছিল, যাক জান বুলি মাতিছিল তাই আন কাৰোবাৰ ভাল পাইছিল। অৱশেষত ছোৱালীজনীয়ে তাইক পাহৰি যাবলৈ কৈছিল। যেতিয়া কাৰণ সুধিছিল তেতিয়া বাধ্য হোৱাৰ বাহানা বনাইছিল। ক'ব ধৰিলে যে মোৰ ঘৰৰ মানুহে আন কাৰোবাৰ সৈতে বিয়া দিব, মোক তোমাৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিছে। ল'ৰাটোৱে দুখত ভাগি পৰিল, তাৰ ভগৱানৰ ওপৰতো বিশ্বাস নাইকিয়া হৈ আহিল। সি বৰ অকলশৰীয়া হৈ পৰিছিল, কাৰণ ছোৱালীজনীৰ কাৰণে সি আপোনজনকো এৰি দিছিল। কিন্তু কাৰোবাৰ বুজনিত আজিও জীয়াই আছে, কিন্তু মনে মনে কলিজাটোৱে আজিও কান্দি উঠে। ভাল পোৱাত সকলোৰে এইটোৱে অৱস্থা হয়, ভাল পোৱা যিমানে গভীৰ হয় হৃদয়খনে সিমানে কান্দিবলৈ পায়। যদি মোৰ এই কাহিনীটো শুনি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।